মেট্ৰিক পৰীক্ষাৰ SSLC পৰীক্ষাৰ সিলেবাস লৈ কিছু ভুল বুজাবুজি হৈছে। মই সেইকাৰণে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ। 2021 কোভিড পৰিস্থিতিৰ কাৰণে প্ৰথম মেট্ৰিকৰ সিলেবাস 30% হ্ৰাস কৰা হৈছিল। ইয়াৰ পাছত সময় বাগৰিল, পৰীক্ষা যিমানে ওচৰ চাপি আহিল, তেতিয়া পৰীক্ষা ওচৰ চাপি আহোঁতে সেবাই তেতিয়াই এটা সিদ্ধান্ত লৈছিলে যে আৰু 10% সিলেবাস কৰ্তন কৰাৰ কাৰণে, অৰ্থাৎ সৰ্বমুঠ 40% সিলেবাস সংকুচিত কৰাৰ সিদ্ধান্ত 2021 চনতেই সেবাই লৈছিল। আৰু তাৰ ওপৰতে 2021 চনত যেতিয়া আমাৰ প্ৰশ্নকাকতসমূহ প্ৰস্তুত কৰা হৈছিল, সেই প্ৰশ্নকাকতসমূহ 30% সংকুচিত সিলেবাছত নহয় 40% সংকুচিত সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰশ্নকাকতসমূহ প্ৰস্তুত কৰা হৈছিল। পৰীক্ষা যিহেতু নহ'ল, পেকেট খোলা নহ'ল, সি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছিল, তাক ৰখা হৈছিল আৰু সেই 2021 চনৰ প্ৰশ্নকাকত যিখন 40% সংকুচিত পাঠ্যক্ৰমৰ ওপৰত প্ৰস্তুত কৰা, সেইখন প্ৰশ্নকাকতেই দিয়া হ'ব। ইয়াক লৈ কোনো শিক্ষাৰ্থী তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই বুলি মই সকলোকে জনাইছোঁ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যোৱাকালি নোটিছটো পাই এতিয়া বহুতে কনফিউজন হৈ আছে যে আমি এতিয়া 30% সিলেবাছ ৰিডিউচ মতে ষ্টাডি কৰিম নে 40% সিলেবাছ ৰিডিউচ মতে ষ্টাডি কৰিম আৰু 10% এতিয়া কি হ'ব। যোৱাকালি ভিডিঅ'তে মই তোমালোকক কৈছিলোঁ যে তোমালোকে 40% সিলেবাছ ৰিডিউচ মতে তোমালোকে ষ্টাডি কৰি থাকা। যদিও তোমালোকৰ আউট অফ সিলেবাছ কুৱেশ্যন আহি যায়, তোমালোকক সেইখিনি কুৱেশ্যনৰ মাৰ্কখিনি ধৰি দিব লাগিব বুলি মই কৈছিলোঁ। আৰু আজিতো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তোমালোকৰ কনফিউজনখিনি দূৰ কৰিয়ে দিলে যে 2021 চনত যিটো SSLC পৰীক্ষা হ'বলগীয়া আছিল, তাত কি হয় 30% সিলেবাছ ৰিডিউচ কৰিহে কুৱেশ্যন পেপাৰ বনাব বুলি কৈছিল প্ৰথমতে। তাৰপিছত দেখা পাইছিল যে COVID-19 পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈ গৈছিল, যাৰ ফলত নেকি 40% সিলেবাছ ৰিডিউচ কৰিহে কুৱেশ্যন পেপাৰ কাটিছিল। আৰু সেই কুৱেশ্যন পেপাৰটো আমাৰ এইবাৰ 2022 চনত হ'বলগীয়া যিটো SSLC পৰীক্ষা হয়, তাতে যিটো সিলেবাছ, সেই সিলেবাছ আৰু আগৰ সিলেবাছটো কি হয় ছেম টু ছেম হৈ গৈছে। সেইকাৰণে সেই কুৱেশ্যন পেপাৰবিলাক যাতে এতিয়া এনেই পেলাই দিব নালাগে, তাৰ কাৰণে সেই পেপাৰটো এইবাৰ তোমালোকক দিয়া হ'ব। গতিকে যি হ'ল নহ'ল, তোমালোকৰ কনফিউজন ক্লিয়াৰ হ'ল। তোমালোকৰ 40% ৰিডিউচ মতে পঢ়া আৰু সেইমতে আহিব। আৰু সকলোকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট। তোমালোকে মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং থাকিব লাগিব, যাতে তোমালোকে পৰীক্ষাবোৰ ভালদৰে দিব পাৰা। আৰু ভয় নকৰিবা, তোমালোকে বিন্দাছ পঢ়ি যোৱা আৰু এক্সামত গৈ বহা। আৰু বহুতে কৈ আছে 2021 চনৰ পেপাৰটো বোলে ক'ৰবাত পাইছে, তাৰ পৰাই সিহঁতে চাই লিখি দিব পাৰিব। সেনেকুৱা নহয়, সেইটো আছিল 2021 চনত এটা স্পেচিয়েল এক্সাম হৈছিল, তাৰে কুৱেশ্যন পেপাৰ হয় সেইটো। আৰু যিটো 2021 চনৰ মেইন এক্সাম হ'বলগীয়া আছিল, সেইটোতো কেঞ্চেল হ'ল আৰু তাৰ পেপাৰখিনি এতিয়ালৈকে ইউজ হোৱাই নাই। সেই পেপাৰখিনি এতিয়া তোমালোকক দিয়া হ'ব। বুজি পালা সকলোৱে? কনফিউজন দূৰ হ'ল। এই যিটো নোটিছ, এই নোটিছটো আৰু আগতে ষ্টুডেণ্টক দিব লাগিছিল, কাৰণ এনেকৈ এক্সামৰ লগত এইটো নোটিছ দি কিনে ষ্টুডেণ্টক মেণ্টেলি এটেক কৰাৰ নিচিনা হ'ল। কাৰণ বহুত ষ্টুডেণ্টে মোক কৈ আছে যোৱাকালি ৰাতি যে সিহঁতে টোপনি মৰা নাই, টেনশ্যনতে টোপনি মাৰিব পৰা নাই, ভালকৈ পঢ়িব পৰা নাই টেনশ্যনত।